हेलो फ्रेंड्स, आज আপোনালোকক মই নাৰিকলৰ লাড়ু কেনেকৈ বনাই তাকে দেখুৱাম আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। নাৰিকলৰ লাড়ু মই কেনেকৈ বনাইছোঁ চাবচোন। ফাৰ্ষ্ট টাইম আপোনালোকে নাৰিকলখিনি ধুনীয়াকৈ এনেকৈ ৰুকি ল'ব। ইয়াত মই 3টা নাৰিকল লৈছোঁ আৰু এনেকৈ ৰুকি লোৱাৰ পিছত পৰিমাণ সহ চেনি ল'ব। চেনি আৰু নাৰিকল লাড়ু প্ৰায় মানুহে খাই ভাল পায়। চেনিখিনি আৰু নাৰিকলখিনি একেলগে মিহলাই ল'ব। চেনি আৰু নাৰিকল একেলগে মিহলাই ল'ব। মই হাতেদি মিহলাইছোঁ। ধুনীয়াকৈ মিশ্ৰণটো বনাই চেনি দিব যাতে লাড়ুটো মিঠা হয়। মই ফাৰ্ষ্ট টাইম বনাইছোঁ, আগে পিছে বনোৱা নাই বাৰু কেতিয়াও, কি হয় নাজানো। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। কেৰাহীটো গৰম হোৱাৰ পিছত ইয়াত সেই মিশ্ৰণখিনি ইয়াত দি দিব। মিক্স কৰি থোৱা নাৰিকল আৰু চেনিখিনি কেৰাহীটো গৰম হোৱাৰ পিছত দি দিব। এনেকৈ ধুনীয়াকৈ ভাজি থাকিব আৰু গেছটো ল' ফ্লেমত দিব। দি আপোনাৰ প্ৰায় 10 মিনিটমান ধুনীয়াকৈ ভাজিব আৰু ভাজি কিন্তু নাৰিকলখিনি ৰঙা হ'বলৈ নিদিব, কিয়নো ৰঙা হ'লে আৰু সঘনাই লৰাই থাকিব। ৰঙা হ'লে দেখিবলৈ বেয়া হ'ব লাডুটো। আৰু এনেকৈ চাব, বস্তুটো এনেকৈ মুঠি খাব লাগিব। মুঠি হোৱাৰ পিছতহে আপোনালোকে নমাব। এতিয়ালৈকে লাড়ু বনাব আৰু ভিডিঅ'টো চাই থাকিব, মই দেখুৱাম সম্পূৰ্ণ ভিডিঅ'টো। আৰু কোনে কোনে নাৰিকলৰ লাডু প্ৰিয় হয় কমেণ্ট কৰিবচোন। মোৰ কিন্তু প্ৰিয় নহয় বাৰু, আৰু অভিজ্ঞতাও নাই। মই বনাই ফাৰ্ষ্ট টাইম বনাইছোঁ। কেনেকুৱা হয় নাজানো, সোৱাদ কেনেকুৱা হয় জনাম বাৰু। আৰু মোৰ নাৰিকলখিনি ভাজি কমপ্লিট হৈ গ'ল। আপোনালোকে নমাই লৈ গৰমে গৰমে লাড়ু কৰিব, কিয়নো গৰমে গৰমে লাড়ু কৰিলেহে বস্তুটো মানে আঠা খাই ৰৈ যাব, নহ'লে শুকাই যায়। আৰু এনেধৰণে আপোনালোকে লাড়ু বনাব পাৰে নাৰিকলৰ সৈতে। বনালোঁ এই নাৰিকলৰ লাড়ুখিনি আপোনালোকক দেখুওৱা ধৰণে। আৰু যদি ভিডিঅ'টো ভাল লাগে, ইমান বৰ বেছি এটা ভাল হোৱা নাই দেখিবলৈ, আৰু কিন্তু খাবলৈ সোৱাদ হৈছে। নাই হোৱাৰ পিছত ভাবিলোঁ কিন্তু ৰাতিপুৱা ব্ৰেকফাষ্টত কিনো খাম, দৈ অকণমান আছিলে, দৈখিনি ওলালে, চিৰা কেইটামান দৈ আৰু চিৰাকৈ খাম বুলি ভাবি ৰেডি কৰি আছোঁ। আপোনালোকে বাৰু দৈ চিৰা কোনে কোনে খাই ভাল পায় কমেণ্ট বক্সত কমেণ্ট কৰিবচোন। মোৰ আপোনাৰ ফেভৰেট হয় দেই। এয়া গুৰু আছিলে মিঠৈ, মিঠৈও দি দিলোঁ ইয়াত ধুনীয়াকৈ। 3টা বাতি দেখিছে, এটা মাৰ, এটা মোৰ আৰু এটা পাপাৰ হয়। আৰু খোৱা বেলেগ মানুহ কোনো নাই, চ' আমি 3জনেই খাম। যদি মোৰ ভিডিঅ'টো আপোনালোকে সঁচাই ভাল পাইছে, মোৰ ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অন্য এটা ভিডিঅ'লৈ আকৌ এবাৰ লগ পাম।